আর ফাইনালি এবার ওয়াটার টেস্ট এই সব পানি ডুবাই দিল চলি আছে ভিডিও ওয়েলকাম গেট ওয়েলকাম টু হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল চাই আছে আপোনালোকে মোৰ অনুপ ঘোষ ব্লগ ওয়েলকাম টু বেক মাই ইউটিউব চেনেল আৰু আজি আমি গৈ আছোঁ ক'ত আপোনালোকৰ বিষয়ে যাম ভাবিছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ আৰু কাৰ্বি আংলং কাংথিলাংচু যাম বুলি ভাবিছোঁ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব আৰু চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব পাই গেল আমি মন্দিৰ কাষত এতিয়া পেচাব লাগিছে পেচাব কৰোঁ এতিয়া আমি মহামৃত্যুঞ্জয় মন্দিৰ পাইছোঁহে ধৰ আৰু বেছি দূৰ নাই হাও দুটা ৰাস্তা আছে এইফালে হ'ব দেখাতে গম পাওঁ গৈছে যাই থাক ইফালে দে এই পাই গ'লোঁ বে মই আহিছিলোঁ এইদিনা বেলেগ ৰাস্তা দি এতিয়া বাহিৰত থৈ যাব লাগিব গাড়ীটো ক'ৰবা ক'ৰবা চাইডত থৈছে গাড়ী বাছ এইগিলাটো থৈছে না পাৰ্কিং আছে আৰু আমি এতিয়া আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ ইয়াত চাওক বৰ্তমান দুপৰীয়া 31 বাজিত খুলি যাব আৰু কিছু মিনিট বাকী আছে এই মানুহবোৰ বহুত লাইন শাৰী পাতি মানে লাইন হৈ আছে আৰু আমিও আছোঁ বহুত গৰম তথাপিও সাইজ বেশ নোয়া মোবাইল লাগলা ক্যামেরা আৰু এইবাৰ আমি ওলালোঁ কাংথিলাংচি ৱাটাৰফল চাবলৈ আমি মন্দিৰত দৰ্শন কৰি সেৱা কৰি এনেকৈ ডাইৰেক্ট গুচি আহিলোঁ এতিয়া আহি পাই গ'লোঁ আমি কাৰ্বি আংলং কি এইটো কি জেগা ৰিজাৰ্ভত পাই গ'লোঁ তো পেচাব লাগিল গাড়ীৰ পৰা আমাৰ বন্ধুসকল এতিয়া নিশ্চয় আপোনালোকে গম পাইছে আমি ক'ত গৈ আছোঁ কোৱা হৈ গ'ল আপোনালোকক আমি গৈ আছোঁ কাৰ্বি আংলং ৱাটাৰফল কাংথিলাংচু তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব
এই কাঠালাংচু আহি পাই গ'লো ৱেলকাম গেট ওয়েলকাম টু কাঠালাংচু কাঠালৰ গছ আছে লগত আৰু বৰ্তমান আমি চাওকচোন ক'ত আহি পালোঁ একদম পাহাৰখন ধুনীয়া লাগিছে একদম গ্ৰীণ চাইডে চাইডে গ্ৰীণ আৰু ইয়াৰ পৰা আমি বেছি দূৰ নাই ৱাটাৰফলখন পাবলৈ আৰু এতিয়া আহি পাই গ'লোঁ আমি পাৰ্কটোত ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব সেই ওপৰফালে খোজকাঢ়ি যাম আপোনালোকক ৱাটাৰফলটো দেখাই লৈ যাম বল অঁ হয় এইটোহে লাষ্ট পাৰ্কিং দিয়ে এওঁলোকে গাড়ী চাড়ী আনিব পাৰে আৰু সেই য'তে নহয় থ'ব আমি আগবাঢ়ি থাকোঁ ইমান নাজানে না ভাল এইবিলাক আৰু ক'ৰবাত কিবা আৰু আমাৰ গাড়ীখন ল'ব গৈছেতো আহি থৈ দিবা আমি আগবাঢ়ি থাকোঁ আপোনাৰ ভিডিঅ'ত ৰাখি দিছোঁ আৰু আমাৰ গাড়ী ৰাখি দিয়া হ'ল ইয়াত আমি এতিয়া এইটো ৰাস্তাত নগম এইটোৱে কেনে লাগি আছে ধুনীয়া লাগিছে দেই আৰু আগবাঢ়ি থাকোঁ চেনেলটোক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এইটোতো দুবাৰ তিনিবাৰ ক'ব দৰকাৰ নাই আপোনালোকে একদম লাহে লাহে মানে উঠাই লৈ যাওক আপোনালোকৰ ছাপোৰ্টতহে মানে আগবাঢ়িব পাৰিম নহ'লে আৰু নোৱাৰোঁ নহ'লে এই যদি বেয়া লাগিলে কমেণ্ট কৰিবচোন এইবাৰ দেখা যাওক আৰু ভালকৈ ভিডিঅ' বনাওঁ এতিয়া মানে মই বহুত প্ৰফেচনেল ইউটিউবৰ নিচিনা ঘূৰি আছোঁ এই এতিয়া কাৰ্বি আংলং আহিছোঁ কম গোৱালপাৰাৰ পৰা ইমান দূৰ অহা কম কথা নহয় কষ্ট কৰি কিনে আপোনালোকে মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আগৰবাৰ মেঘালয় ৱাটাৰফল দেখাতে কৈছিলোঁ এইবাৰ কম মানে জেগাটো আৰু কিজানি বেছি দূৰ নাই এটা ঠাণ্ডা ঠাণ্ডা প্ৰভাৱ ভাৱ আহি আছে একদম হাৱা এইটো ব্ৰিজ আয়ো খোজকাঢ়ি ভাগৰ লাগি গ'ল আৰু কিমান দূৰ আছে চবে এক্সাইটেড চাবৰ কাৰণে আৰু এতিয়া আমি ফাইনেলি পালোঁ ৱাটাৰফলটো আপোনালোকেও শব্দ পাই আছে কিজানি পানীৰ ঝৰঝৰ শব্দ এতিয়া চাওকচোন ৱাটাৰফলটো কিমান ধুনীয়া আৰু সঁচাকৈ আহি পাই বহুত ভাল লাগিছে কি ধুনীয়া জেগাখন ইমান সুন্দৰ ৱাটাৰফলখন বহুত দিনৰ পৰা এটা আশা আছিলে তো আহি পাইছোঁ ইমান ভাল লাগিছে বাহ কি মজা किसमें का गार्डन है কি গা ধোৱা এটা গা ধোৱা কাৰণে ৰেডি আৰু হৃদয় আমাৰ এটা দুখিত মানে আজি কি গা ধোৱা নোৱাৰা মানে কাপোৰ নানিলে উপায় এতিয়ালৈকে অহা নাই আমাৰ গুৱাহাটীলৈকে এনেকৈ ভিজা কাপোৰ যোৱাটো সম্ভৱ নহয় আৰু যদি আমি হাফ পেণ্ট এটাকে লৈ আহিলোঁ এতিয়া আমাৰ সমস্যাটো নহ'লে হয় হাফ পেণ্টটো আছিলে এনেকৈ গম পালে কি আৰু একলেনৰ নিচিনা যদি ইয়াত যদি গামছা নহয় হাফ পেণ্ট এটা ভাড়াত পালে ন আমাৰ একদম মানে গা ধোৱা মানে একদম ইচ্ছা যায় আছিল কিন্তু গা ধোৱা নোৱাৰোঁ একদম চাওক না আপোনালোকে এইবাৰ মানুহ ধুনীয়াকৈ গা ধুই আছে কি পিন্ধি যাবি কেনে গুৱাহাটী গামছা পিন্ধি যাবি পানীটো দেখি একদম গা ধুও লাগিছে কিন্তু বহুত মনত দুখ লাগি আছে নানিলৈ হাফ পেণ্ট আনি তো এনেকৈ আৰু দুইজনটো নামি গ'ল আৰু এইটো হৃদয় সাঁতুৰি আছে ইফালে
বেচেৰাটো গা ধুব নোৱাৰি দুখ ইয়া মাথা ধুই আছে গা ধুব নোৱাৰা দুখ নেকি হা বলি গা ধুব নোৱাৰা দুখতে মানে মাথা ধুই লৈছে ন ৱাটাৰফলত আহিছোঁ আৰু মোৰ মোবাইলটো আজি টেষ্ট কৰিম Samsung A33 যিহেতু ইয়াতে ৱাটাৰপ্ৰুফ এইটো মোবাইল আজি টেষ্ট কৰি চাম আৰু আপোনালোকে চাই থাকক কি হয় নহয় পানীত লৈ যাই আছোঁ মোবাইলটো যদি বেয়া হয় এই মোবাইল আজি পানীত দিব কৈছা আৰু ফাইনালি এইবাৰ ৱাটাৰ টেষ্ট সব পানী ডুবাই দিল চলি আছে ভিডিঅ' ডেঞ্জাৰ টিভি দেখা হ'ব ইয়া চাওক এই পাথৰতে এৰি দিওঁ নেকি মোবাইলটো যা ইয়াতে থৈ দিলোঁ এইবাৰ চাওক ডিছপ্লে কি ভিডিঅ' চলি আছে চাওক আৰু এইবাৰ মই কেমেৰাখন লৈ পানীৰ তলত কেমেৰা কৰি চাওঁ আপোনালোকে চাওক কেনেকুৱা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু এইবাৰ ফাইনেলি পানীত ডুবাই কেমেৰা কৰি আছোঁ চাওক আপোনালোকে আৰু মই কোনো বাল্টি ফাল্টি ৰিভিউ নকৰোঁ ইয়াত চেমচাং মোবাইলৰ পাৱাৰ ফাইল ডেঞ্জাৰ পাৱাৰ একদম মানে আজি পুৰা আপোনালোকক চব কৰি দেখাই দিছোঁ ৱাটাৰপ্ৰুফ নাই মই একলা এইবাৰ একলা গা ধুওঁ মই ইয়াত চাওক পানী কি মজা এয়া আমাৰ সঞ্জয় দা গা ধুই মানে পুৰা মজা লৈ আছে এয়া হৃদয় আৰু মই গা ধুই উঠিলোঁ আৰু মোৰ এটা দুখিত আজি নেট নাপায় ইয়াত গান বজাই মানে আপোনালোকক বিষয় চেষ্টা কৰিছিলোঁ মোবাইলটো কিমান ৱাটাৰপ্ৰুফ আপোনালোকক মানে আধা ঘণ্টাটো টাইম দিছোঁ মোবাইল কোম্পানীৰ পৰা মানে 33 আধা ঘণ্টাত মানে পাৰা যায় সেইমতে এইবাৰ যিখিনি পানীত উঠিও ভিডিঅ' কৰি আছে পুৰা ভিডিঅ' চলি আছে হ'ব না নহ'ব আকৌ তাতে আকৌ আৰু ফাইনেলি গা চা ধোৱা হ'ল এতিয়া আমি যাওঁ বহুত এনজয় কৰিলোঁ ভাবিছিলোঁ গামচা অনা নাই লাষ্টত কি সেইটো গামচাৰে কাম চলাই দিলোঁ মানে একদম মনটো মানা নাছিল গা ধুম ধুম লাগি আছিলে ইয়াত চব গা পা ধুই এতিয়া ৰেডি চবে চবে ৰেডি যাওঁ বল বল সঞ্জয় দা যাওঁ তো ভিডিঅ'টো এইবাৰ আশা কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো একদম মানে বহুত ৰিকুৱেষ্ট কৰিছোঁ দেই আৰু ভিডিঅ'টো কেনে লাগিছে ক'ব আৰু এইটো কাঠালাংচু ৱাটাৰফল কাৰ্বি আংলং আমি জাপ মাৰি দিলোঁ বাই বাই
তাৰে ইয়াত বেছি টাইম থকা হয়তো নহয় লাষ্ট টাইম 5টা বজাত তো সি আমি কেইটা বাজিল আৰু এইটো কাবাৰ ধৰচোন আৰু এতিয়া টাইম কেইটা বাজিল আপোনালোক দেখাই দিছোঁ 4:13 এইটো কাৰণে আমি ওলাইছোঁ ইয়াৰ পৰা 5টা বজাৰ আগত ওলাই যাব লাগিব বোলে খালী কৰিব দিছে মানে গেটত কৈ দিছে আৰু যদি ইয়াত গাড়ী যিকোনো গাড়ী লৈ হওক মানুহ হিচাপত পইচা ল'ব আপোনালোকক অকণমান আগত গেটটো আছে পাৰ্কিং চাৰ্কিং ধুনীয়া আছে আৰু মানে এজনৰ 50 টকাকৈ ইয়াত লোৱা হয় এতিয়া আমি আৰু ৰাওনা কৰোঁ আমাৰ গাড়ী পাৰ্কিঙত আগবাঢ়িছোঁ ফাইনেলি গাড়ীত আহি পালোঁ এতিয়া আমি ওলাই যাম আমাৰ গাড়ী আৰু ওলালোঁ আমি ইয়াৰ পৰা অলপ আগত যিটো ক'লোঁ এইটো টিকেটটো এণ্ট্ৰি পাছ ইয়াত এজনৰ 50 টকাকৈ 5জন আহিছিলোঁ ইয়াত চাওক 250 জাগাটো ধুনীয়া এই আগতে ফটো উঠাম বুলি কৈছিলে হা এইটোতো উঠাবই লাগিব আৰু এইখন চাওক কিমান ধুনীয়াকৈ আৰ্ট কৰিছে কাৰ্বিসকলৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি তেওঁলোকৰ এটা নৃত্য ফ্লক ডেন্স কৰাত ইমান ধুনীয়াকৈ আৰ্ট কৰিছে সেয়ে আপোনালোকক দেখাইছোঁ এনেকুৱা ভাল লাগিছে চাই আৰু এতিয়া হোটেলত বহি লৈছোঁ কিবা এটা খাম কিন্তু চাই থাকক কি খাওঁ বাকী বস্তু নেদেখা ইয়াত কিবা আপোনালোকে জানে আৰু নেদেখা আৰু খোৱা বস্তুটো বহুত ভোক লাগিছে গা ধুলোঁ ফূৰ্তি কৰিলোঁ এই পলি কেনে লাগিছে আহি একদম লাইক আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই যেনেকৈ বহুত কষ্ট হৈছে এয়া আমাৰ হাৰা গুৱাহাটীৰ পৰা আহি কিনে ইয়াতে আৰু আমি আহি পালোঁ ৰাধা কৃষ্ণ ধাবা আৰু আহি আমি ভাত খাই ল'ম দিনটো বহুত ঘূৰিলোঁ ঘূৰি বহুত ভোক লাগিলে চবেই গ'ল হাৰা ভোক লাগিছে ন ঐ ভোক লাগিছে তো ভাত খাই ল'ম এতিয়া বহুত ভোক লাগিলে দিনটো ঘূৰিলোঁ আৰু ফাইনেলি ভাত আহি গ'ল ভাত খোৱা আৰম্ভ হৈছে ইফালে এইফালে 2জন ইফালে 3জন তো ভাতটো খাই লওঁ ভাত চাত খাই উঠি এতিয়া গাড়ীত বহি গ'লোঁ আমি ওলালোঁ যাই আছোঁ আৰু ৰাতি মোটামুটি 9টা মানত পাই যাম যিয়ে নহওক ভাতটো খাই বহুত শান্তি লাগিল ৱাটাৰ গ'লেন চাবা আৰু আমি এতিয়া ফাইনেলি পাই গ'লোঁ লোকেশ্যন ৰুম গুৱাহাটী তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই বন্ধু বান্ধৱীসকল ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰিব এইখিনিতে ভিডিঅ' সামৰি লৈছোঁ